ভাবিবই পৰা নাছিলো মোৰ পুলাপ বাৰ্তা এনেকে ভাঙি যাব বুলি। আপোনালোকক স্বাগতম জনাইছো মোৰ এটা নতুন মিনি ব্লগলৈ। মিছা কৈনো কি হ'ব গাইছ, পুলাপ বাৰ্তা আগৰ পৰাই ভঙা আছিল। মানে আজি চিনাপৰ কেইটামান সেটছ লগোৱাৰ পিছত পুলাপ বাৰ্তা নিজে নিজে ভাঙি গৈছে। এতিয়া মই যাই আছো নতুন এটা পুলাপ বাৰৰ ব্যৱস্থা কৰিবৰ কাৰণে। প্ৰথমতে মোক লাগিব এখন দাও, বাঁহ এডাল কাটিবৰ কাৰণে। মই আহিলো ঘৰৰ পিছফালে বাঁহ এডাল কাটিবৰ কাৰণে। আহিয়ে না মই দেখিলো বাঁহ কেইডাল চিনাপ বাৰৰ কাৰণে সুবিধাজনক নাছিল, কাৰণ বাঁহ কেইডাল আছিল সৰু সৰু। টেনচন নাই গাইছ, কাৰণ পুলাপ বাৰৰ কাৰণে বাঁহ মই ক'ত পাম জানো? তো বলক তাতে যাই আপোনালোকক দেখাই আছো। আহি পালো গাইছ, এইটো হৈছে মোৰ মাজু জেঠা ঘৰৰ ঘৰ। ইয়াৰ পৰা ইজিলি পুলাপ বাৰৰ কাৰণে বাঁহ পাই যাম। তো বলক মোৰ লগত যাই দুডালমান বাঁহ কাটি লৈ আহো। ইয়াতে আহি দেখিলো বাঁহ কেইডাল আগৰ পৰাই কাটা আছিল। ভাল এডাল বাঁহ বাছি লৈ মই মাৰ্জিন কৰি বাঁহডাল কাটিবলৈ ধৰিলো। ভালকে মাৰ্জিন কৰাৰ পিছত বাঁহ কেইডাল মই ঘৰত লৈ আহিলো। এতিয়া বাৰী আছিল পুৰণি চিনাপ বাৰটো সলনি কৰি নতুন চিনাপ বাৰ লগোৱাৰ। তো বলক পুৰণিটো সলনি কৰি নতুন চিনাপ বাৰটো লগাই দিওঁ। ফাইনেলি গাইছ চিনাপ বাৰটো লগোৱা হ'ল। এতিয়া বাৰী আছে কেইটামান সেটছ লগোৱাৰ। তো মই কেইটামান সেটছ লগালো, দেখক কেইটা সেটছ লগাব পাৰো। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব। আজি ব্লগটো ইয়াতে খতম কৰিম আৰু নতুন এটা ব্লগত লগ পাম। তেতিয়ালৈকে দেখি থাকক নীতিশ ব্লগ।